অহা 9 ছেপ্টেম্বৰলৈহে তেওঁ মুকলি আকাশৰ তলত থাকিব পাৰিব। তেওঁৰ পত্নী আৰু তেওঁৰ 8 আৰু 4 বছৰীয়া সন্তানকো ৰেহাই দিয়া নহব, কিয়নো অহা 10 ছেপ্টেম্বৰ তাৰিখে অসমৰ সৰ্বকালৰ জনপ্ৰিয় আৰু দেশপ্ৰেমিক মুখ্যমন্ত্ৰী বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পাকিস্তান ভ্ৰমণৰ দস্তাবেজ ৰাজহুৱা কৰিব। হয়, তেওঁ হেনো পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ আমন্ত্ৰণ ক্ৰমেহে তালৈ গৈছিল। এই সম্পৰ্কে গৌৰৱ বনাম হিমন্ত যুঁজখন অধিক তীব্ৰতৰ হৈ উঠাটো পৰিলক্ষিত হৈছে। মই শ্বাহনৱাজ আজি এটা নতুন ভিডিঅ' লৈ নতুন বিষয়লৈ আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টোত আমি আলোচনা আৰু পৰ্যালোচনা কৰিবলৈ যত্ন কৰিম হিমন্ত বনাম গৌৰৱ গগৈৰ যুঁজখন আচলতে কিমান তীব্ৰতৰ হৈ উঠিছে। He has gone to Pakistan at the invitation of Interior Ministry, and ISI is under Interior Ministry. The India's Home Ministry is equivalent to the Interior Ministry of Pakistan. He has gone to the Pakistan at the invitation of Interior Ministry. So that's the big thing. So if I am invited by Cultural Ministry, Sports Ministry, BCCI, it is a different thing. If I am invited by the Interior Ministry of Pakistan and I went there without informing Government of India, you can imagine then this crime of Jyoti Malhotra and all are nothing in his, if you compare to that. So then what is happiness? जासूसी क्या बोलते हैं? अगर ये जासूसी नहीं है तो और क्या जासूसी है? फिर आके राफेल का विरोध करो, फिर आके भारत का संसद में आप क्वेश्चन पूछो कि कोस्टल रोड में कहां कहां सिक्योरिटी लेयर बना है, भारत का न्यूक्लियर वेपन कहां रखा है। दिस क्वेश्चन आपको किसने लिख के दिए थे? वही तो ट्रेनिंग प्रोग्राम में आप सीख के आए ना। तो ये हम एक बात भी गलत बोला हूं तो मैं सीएम ही नहीं रहूंगा। एक बात भी मैं अगर गलत बोलता हूं मैं अपना घर में ही नहीं जाऊंगा। ওয়ান মিশন, ওয়ান মেসেজ, ওয়ান ভাৰত, এই বাৰ্তা বিশ্ববাসীৰ আগত তুলি ধৰিবলৈ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰবল জনমত গঠন কৰিবলৈ মুঠ 7টা দলত বিভক্ত হৈ সৰ্বদলীয় প্ৰতিনিধি দল এটা গোটেই বিশ্ব ভ্ৰমণলৈ ওলাইছে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি বিভিন্ন ৰাজনৈতিক দলৰ সাংসদসকলেৰে পৰিপুষ্ট এই 7টা দলে পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰিব আৰু তাত তেওঁলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু অপাৰেশন সিন্দুৰৰ সফলতা সম্পৰ্কে বিশ্ববাসীক অৱগত কৰিব। भारत की तरफ से एक ऑल पार्टी डेलीगेशन ग्रुप कई देशों का दौरा करने वाला है। भारत सरकार के प्रेस इंफॉर्मेशन ब्यूरो यानी PIB के मुताबिक ये ग्रुप अलग अलग देशों में जाकर ऑपरेशन सिंदूर और क्रॉस बॉर्डर टेररिज्म के खिलाफ भारत के अभियान के बारे में बताएगा। এই সৰ্বদলীয় প্ৰতিনিধি দলত অসমৰ সাংসদ গৌৰৱ গগৈৰ নাম অন্তৰ্ভুক্তি হোৱাক লৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ আপত্তি। Idea of sending delegation is to expose Pakistan, but this MP from Assam has never criticized Pakistan during the peak of conflict also. He will only post tweets indirectly. He has never accused Pakistan directly. এতিয়া হিমন্ত বনাম গৌৰৱৰ যুঁজখন তীব্ৰ ৰূপ ধাৰণ কৰিছে। দুয়োগৰাকী নেতা এতিয়া সাংঘাতিক চেলেঞ্জিং মুডত আছে। এক্স হেণ্ডেলত দুয়োগৰাকী নেতাৰ চলিছে তীব্ৰ বাকযুদ্ধ। হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ খণ্ডন কৰিবলৈ গৈ গৌৰৱ গগৈয়ে কৈছে 99% of what the chief minister has been saying is nonsense. এই কথাৰ প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁ অনা অভিযোগ প্ৰমাণ কৰিব নোৱাৰিলে তেওঁ মুখ্যমন্ত্ৰীত্ব ত্যাগ কৰিব। বৰ ইন্টাৰেষ্টিং হৈ উঠিছে হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ এই যুঁজখনৰ পৰিণতি কি হয় সেয়া সময়ে ক'ব। কিন্তু এইখিনিতে এটা বৰ ইন্টাৰেষ্টিং কথা আপোনালোকক উনুকিয়াই দিব বিচাৰিছো। বিগত লোকসভা নিৰ্বাচনৰ সময়ত যোৰহাট সমষ্টিলৈ প্ৰচাৰ চলাবলৈ গৈ এগৰাকী
প্ৰাক্তন কংগ্ৰেছী, একালৰ কংগ্ৰেছী, বৰ্তমানৰ বিজেপি চৰকাৰৰ মহাপ্ৰতাপী মন্ত্ৰী এগৰাকীয়ে তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰিলে যে যোৰহাটৰ পৰা যদি গৌৰৱ গগৈ জয়ী হয় তেন্তে তেওঁ ৰাজনীতিৰ পৰা সন্ন্যাস লব, ৰাজনীতি ত্যাগ কৰিব। কিন্তু বৰ্তমানৰ সেই নেতাগৰাকীক আমি মন্ত্ৰিত্বৰ পৰা অব্যাহতি অথবা ৰাজনীতিৰ পৰা সন্ন্যাস লোৱা দেখিবলৈ পোৱা নাই। এতিয়া ছচিয়েল মিডিয়াত ইয়াকে লৈ সমালোচনা হৈছে। এগৰাকীয়ে লিখিছে যে বিজেপি নেতাসকলে হেনো কিবা চেলেঞ্জৰ কথা আহিলেই ৰাজনীতি ত্যাগ কৰাৰ কথা কয়, কিন্তু সময়ত সেয়া প্ৰমাণ কৰিব নোৱাৰিলে মুখ থেকেচা খায়, কিন্তু লজ্জাজনকভাৱে তেওঁলোকে তেওঁলোকৰ পদবী খামুচি বহি থাকে। বিদেশ ভ্ৰমণলৈ ওলোৱা সৰ্বদলীয় প্ৰতিনিধি দলটোৰ পঞ্চমটো দলত আছে কংগ্ৰেছী সাংসদ শশী থাৰুৰ। শশী থাৰুৰৰ নেতৃত্বত যাবলগীয়া পঞ্চমটো দলত আছে LJP, JMM, TDP, শিৱসেনা আৰু বিজেপি দলৰ সাংসদ। দলটোৱে আমেৰিকা, গুয়েনা, ব্ৰাজিল, কলম্বিয়া, পানামা ভ্ৰমণ কৰিব। এই যে কংগ্ৰেছী সাংসদ শশী থাৰুৰ, এই শশী থাৰুৰ আৰু তেওঁৰ পত্নী সুনন্দা পুষ্কৰৰ আত্মহত্যা আৰু পাকিস্তানী সাংবাদিক মেহেৰ তাৰাৰ সৈতে সম্পৰ্ক থকা বুলি এসময়ত এই বিজেপি দলে শশী থাৰুৰকো পাকিস্তানী এজেণ্ট বুলি কৈছিল। পাৰিলে শশী থাৰুৰক পাকিস্তানী এজেণ্ট সজাই এনকাউণ্টাৰ কৰিব লাগে বুলি এটা জঘন্য নেৰেটিভ বিজেপিয়ে প্ৰস্তুত কৰিছিল। পৰৱৰ্তী সময়ত বিজেপি দলেই শশী থাৰুৰক ক্লিন চিট দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু এইবাৰ গৌৰৱ গগৈৰ পাল। এইদৰে ৰাজনীতিৰ পথাৰত উত্তাল বাকযুদ্ধ নতুন কথা নহয়, কিন্তু এগৰাকী শাসনাধিষ্ঠিত দলৰ মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ বিৰোধী দলৰ এজন সাংসদৰ বিৰুদ্ধে পাকিস্তানী এজেণ্ট বুলি অনা অভিযোগ সময়ত প্ৰমাণ কৰিব নোৱাৰিলে কি পৰিস্থিতি হ'ব সেয়া সময়ে ক'ব। এতিয়া গোটেই ভাৰতবাসীয়ে অপেক্ষা কৰিছে 10 ছেপ্টেম্বৰলৈ, কাৰণ ভাৰতবৰ্ষৰ ৰাজনীতিৰ বাবে হ'ব সেয়া এক গুৰুত্বপূৰ্ণ দিন। হিমন্ত বিশ্ব শৰ্মাই দাবী কৰা মতে যদিহে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বুলি প্ৰমাণ কৰিব নোৱাৰে তেন্তে কি হ'ব সেয়া সময়ে বা ৰাইজে নিৰূপণ কৰিব। কিন্তু বৰ্তমানৰ সময়ত দুয়োগৰাকী নেতাৰ বাকযুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু ইয়াকে লৈ ৰাজনৈতিক মহলত কিন্তু তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে। আমি অপেক্ষা কৰিছো অহা 10 ছেপ্টেম্বৰলৈ, কাৰণ 10 ছেপ্টেম্বৰৰ দিনটো ভাৰতবৰ্ষৰ ৰাজনীতিৰ বাবে হ'ব এক গুৰুত্বপূৰ্ণ দিন।